108 मंदिर बनाया इसने एक हाथ में। हाँ, अकेला अमेरिका की जाके पूरा वर्ल्ड में 108 कृष्णा मंदिर बनाए। तो उनके क्या रहस्य क्या है, कैसे बना सकते हैं? जैसे 40 रुपये हाथ में था। सो हाई हेलो नमस्कार। आज बहुत दिनों मूर्त आम एट भिडिओ बनाने जा अलग मोर पार्सनल प्रब्लेমৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। সো আজি এটা মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ। দেখিছে বগা চাৰ্ট পিন্ধি আহিছোঁ, যিটো মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ। বলক এতিয়া মন্দিৰটো আপোনালোকক মই দেখাম। এতিয়া সেই মন্দিৰটো আমি যাই পোৱা নাই, ঘৰৰ পৰা ওলাইছোঁ, আধা ৰাস্তা পাইছোঁ আৰু যাম আৰু আমি। বলক তো আমি ঘৰৰ পৰা আহি পালোঁ। আমি আহিছিলোঁ হৰে কৃষ্ণ মন্দিৰ। আপোনালোকে দেখিছে এতিয়া আমি হৰে কৃষ্ণ মন্দিৰৰ বাহিৰত ৰখি আছোঁ। এয়া আপোনালোকে দেখিছে হৰে কৃষ্ণ মন্দিৰ। ভিডিঅ'বিলাক বনাই আছোঁ, আপোনালোকে ভিডিঅ'টো চালে লাইক কৰিব দেই। এয়া হৰে কৃষ্ণ মন্দিৰ, আমি এতিয়া ভিতৰত যাই আছোঁ। ধুনীয়া আপোনালোকে চিৰিবিলাক দেখিছে, একদম বৃন্দাবন আন পায়, কি ধুনীয়া একদম চিৰি। যাই আছোঁ আমি বঢ়িয়াকৈ, ধুনীয়াকৈ চিৰি মাজে মাজে। এয়া আপোনালোকে দেখিছে ইয়াতে ভগৱত গীতা আদি সকলো ধৰণৰ কিতাপ ইয়াতে পোৱা যায়। তো ইয়াত দেখিছে ইয়াত শ্ৰীকৃষ্ণৰ কিতাপ, আৰু ইয়াতে বিভিন্ন ধৰণৰ মালা কাপোৰ বহুত কিবা কিবি পোৱা যায়। আৰু এয়া কিতাপৰ গোটেই ভাণ্ডাৰখিনি দেখাওঁ আপোনালোকক। এয়া চাওক, ইয়াতে আপোনালোকে ৱালকেইটাত দেখিছে ইয়াতে ধুনীয়া ধুনীয়া পিকচাৰ ইয়াতে বনাই আছে। এইটো পিকচাৰ হ'ল শ্ৰীকৃষ্ণৰ বলৰাম গোপালৰ লগতে বৃন্দাবনত খেলি থকা এটা ধুনীয়া এটা পিকচাৰ এটা বনাইছে। ইয়াতে চব মানে বেৰবিলাকৰ ভিতৰতে ধুনীয়া পিকচাৰ বনাই আছে। এয়া আমি আহি একেবাৰে মন্দিৰৰ কাষ পালোঁ। চবলক একেবাৰে মন্দিৰটোৰ ভিতৰৰ পৰা দৰ্শন কৰি লওঁ। এয়া দেখিছে ভগৱান শ্ৰীকৃষ্ণৰ লগতে ভগৱান জগন্নাথৰ ইয়াতে ধুনীয়া এটা মূৰ্তি বনাই থৈ দিছে। ইয়াত দেখিছে ইয়াতে দানপত্ৰ আছে। এতিয়া আমি এটা খুব ধুনীয়া এটা বস্তু চাবলৈ যাম। এইটো হ'ল এই মন্দিৰৰ স্থাপক, তেওঁৰ ভৰিৰ চৰণ শ্ৰী শ্ৰী অভয়াচৰণ ভক্তিবেদান্ত স্বামী প্ৰভুপাল। ত' এওঁ বহুত বিশ্ববিখ্যাত খ্যাতি হয়। আৰু বহুত মন্দিৰ বনাইছে, বাহিৰতো বনাইছে। আমাৰ হিন্দু ধৰ্ম সনাতন ধৰ্মক বহুত বেছি প্ৰচাৰ কৰিছে বাহিৰত। ত' ধুনীয়া এই মন্দিৰটোৰ গোটেই ভিতৰখিনি চাওক। এয়া ভক্তগণ বহি আছে, ধুনীয়া এই গোটেই ধুনীয়া প্লেচটো। চ' আমি এই মন্দিৰটোৰ বিষয়ে আৰু বহুত কথা জানিম ইয়াৰে পুৰোহিতৰ পৰা। তো গাইজ আমি এতিয়া হৰে কৃষ্ণ মন্দিৰত আহিলোঁ। তো বস্তুখিনি গোটেইখিনি চালোঁ। এতিয়া আমি হৰে কৃষ্ণ মন্দিৰৰ মানে পুৰোহিত এজন আছে, তেওঁৰ লগত আমি গোটেইখিনি কথা পাতিম। তেওঁ হিন্দীত ক'ব, তেওঁ অসমীয়া নাজানে। চ' ফাৰ্ষ্ট অফ অল आपका नाम बताइए। हाँ, मेरा नाम चैतन्य दास। हाँ, तो वेलकम टू हरे कृष्णा मंदिर। ये मंदिर है वर्ल्ड वाइड मूवमेंट है, इस केवल इंडिया में नहीं है, पूरा वर्ल्ड में है। इसको बोलते हैं अंतर्राष्ट्रीय कृष्ण भावनामृत संघ। इसमें क्या स्पेशलिटी है, इधर डेली भगवान कृष्णा जी है इधर मंदिर में, एंड जगन्नाथ जी भी है, एंड निताई गौर सुंदर भी है, चैतन्य महाप्रभु है। इधर के एक विशेष है क्या है, इस मंदिर में रोज़ 8 बजे को भागवत कथा भी चलती है। भगवान के बारे में जानने के लिए मौका है, बहुत अच्छा है। भगवान बड़ा है, कितना बड़ा है, इतना बड़ा है। हाँ, तो भागवत सुना तो पता चलेगा। इसलिए असम में सारा नामघर में भागवत को अंदर रख के पूजा करते हैं। हाँ, बट पढ़ने का किसी का टाइम नहीं है, कोई इसलिए हम लोग को मालूम भी नहीं आता कि भगवत गीता के अंदर है कि एक्चुअली है क्या। तो ये बहुत एक अच्छी ही संस्थापन आप लोगों ने खोला है। और थोड़ा कुछ हमारा जो दर्शक है उन लोगों को थोड़ा सा और बताइए। इधर और एक विशेष में बोला, गीता का भागवत पाठ होते हैं। देन हम लोग का मंदिर में बहुत सारा फेस्टिवल होते हैं। तो फर्स्ट फेस्टिवल है झूलन यात्रा प्रोग्राम होगा इधर 18 तारीख से शुरू होगा, 1 हफ्ता का होगा। देन होगा कृष्णा जी के पहले आते बलराम जी। हाँ, सो बलराम पूर्णिमा होगा। हाँ, देन मतलब ये 22 अगस्त होगा। श्री कृष्ण जन्माष्टमी से पहले होगा। पहला होगा। उनका बड़ा भाई है ना, बड़ा भाई, वो इससे पहले होगा। हाँ, बड़ा भाई आने के बाद कृष्णा जी का अपीयरेंस 4 दिन मेला होगा।
इसके लिए हम लोग यूथ वॉलंटियर्स को एक अपॉर्चुनिटी दे रहा हाँ। सेवा करने के लिए, हाँ। लाइक क्यू मैनेजमेंट होगा, हाँ। प्रसादम बांटना, बहुत सारा यूथ के लिए हमको बहुत सारा हेल्प चाहिए, তো हम लोग आ सकते हैं ना व्हाई नॉट, यू कैन ब्रिंग योर एंटायर विलेज आल्सो। তো আমি আকৌ সেই মেলাত আহিম আৰু এটা ধুনীয়া এটা আকৌ ভিডিঅ' বনাই আপোনালোক গোটেইখিনি বস্তু আমি আপোনালোক সেই মেলাত যি হৈ মেলাত আমি কি কৰিলোঁ গোটেইখিনি ভিডিঅ' আমি ধুনীয়াকৈ বনাম। চ' আৰু ইয়াৰ পৰা আমি আৰু অলপ কথা জানিম। यस, सो इस मेला में क्या होगा, भगवान श्री कृष्ण जी का अभिषेक होगा। अभिषेक मतलब आप पानी में नहाते, देन जूस में, दूध में, दही में, ऐसे महाअभिषेक होगा। रात 12 बजे तक 12 बजे तक, हाँ। तो इसलिए वेरी इंपॉर्टेंट प्रोग्राम है। कृष्णा जी है का नाम है परम पुरुषोत्तम भगवान, हाँ। बट सो इसलिए भगवान कृष्ण को ऐसे बहुत सारा महाअभिषेक होगा। तो महाअभिषेक के बाद कीर्तन भी होगा। प्रोग्राम शेड्यूल इधर है। लड्डू गोपाल जी का अभिषेक होगा, देन कल्चरल प्रोग्राम, सारा बच्चों लोग को, हाँ। कॉलेज लोगों पे इधर नृत्य करने के नृत्य लिए करेगा। मौका दे रहा। देन जन्माष्टमी मतलब भाषण देगा जन्माष्टमी के ऊपर। उसके बाद गेस्ट वेलकम होगा। यस, सम हाँ। वीआईपीज आल्सो हाँ, एक्सपेक्टेड। हाँ। एंड महाअभिषेकम शाम को शुरू होगा, इट गो अप टू नाइट 12 o'clock तक, इसको महा अभिषेक बोलते हैं। हाँ। उसका नेक्स्ट दिन है व्यास पूजा। स्वामी प्रभुपाद जी है इस मंदिर का स्थापक आचार्य। हाँ पूरा वर्ल्ड में 108 मंदिर बनाया इसने एक आदमी, हाँ, अकेला अमेरिका की जाके पूरा वर्ल्ड में 108 कृष्णा मंदिर बनाए। तो उनके क्या रहस्य क्या है, कैसे बना सकते हैं? जस्ट 40 रुपये हाथ में था, ये सिंपल इंडियन है, कैसे वो 108 मंदिर कर सकते हैं? ইয়াত এটা আপোনাৰ যিজন মহাপুৰুষৰ কথা এওঁ উল্লেখ কৰিলে তেওঁৰ এটা খুব ধুনীয়া মূৰ্তি ইয়াত আছে। চ' সেই মূৰ্তিটো আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ। চ' ব'লক সেই মূৰ্তিটো আমি চাওঁ। মূৰ্তি দেখাই এই স্বামী প্ৰভুপাদ জি, এয়া আপোনালোকে দেখিছে তেওঁৰ খুব ধুনীয়া এটা মূৰ্তি এটা বনাইছে। এয়া দেখিছে, এয়া তেওঁৰ ভৰি, এইটো তেওঁৰ ভৰি, তেওঁটো ভৰি পদবী সেৱা এটা আমি ল'লোঁ। लीडिंग द वे बैक टू गॉड, मतलब हमको वैकुंठ के लेके जाने का रास्ता दिखाने वाला। हाँ 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 मतलब এওঁৰ বিষয়ে আমি নিশ্চয় বহুতে ইউটিউবত দেখিছোঁ, ফেচবুকত দেখিছোঁ, কিন্তু তেওঁ যে ইমান এটা ডাঙৰ কাম কৰিছে কিন্তু আমি গম পোৱা নাছিলোঁ। চ' আজি তেওঁৰ বিষয়ে জানিব পাৰি আমি বহুতেই বেছি সুখী হ'লোঁ। আমাৰ ফ্ৰেণ্ডছ আৰু মোৰ মনটো বহুতেই বেছি ভাল লাগিল। চ' ব'লক আমি এতিয়া গোটেই মন্দিৰটো ক'ত কি আছে আপোনালোক সুন্দৰকৈ এটা দৰ্শন দেখাম। আপোনালোকে নিশ্চয় মন্দিৰটোৰ গোটেই ভিতৰৰখিনি বস্তু দেখিলে আৰু বহুত কথা আপোনালোকে মন্দিৰটোৰ বিষয়ে জানিলে। আপোনালোকে সময় পালে এই মন্দিৰটোলৈ আহিব, মন প্ৰাণ একদম আপোনালোকৰ খুব মনটো ভাল লাগি যাব, মন প্ৰাণ একদম ভাল হৈ যাব। ত' এতিয়া আমাৰ এই মন্দিৰৰ পৰা আমাক কিছুমান কিতাপ দিছে। এয়া দেখিছে বৈকুণ্ঠ, এই কিতাপখন চাইছে বৈকুণ্ঠ দৰ্শন। ইয়াৰে পণ্ডিত বুলিয়ে ক'ম, মানে পুৰুষ বুলিয়ে ক'ব লাগিব। তেওঁ কোৱা মতে এইখনৰ এটা যদি পেজ কৰোঁ নহয় আমাৰ যিখন শৈলী বোলে একেবাৰে পঢ়িব। চ' সেইকাৰণে ল'লোঁ কিতাপখন, ঘৰত পঢ়ি চাম। আমাক ফ্ৰী হিচাপতে দিছে কিতাপখন, আমাৰ পৰা কোনো ধৰণৰ প্ৰাইচ লোৱা নাই। এতিয়া আমি অলপমান ফুল তুলসী ল'ম আৰু ভিডিঅ'টো আমাৰ এইখিনিতে শেষ হ'ব। চ' আপোনালোকে যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে, আমাৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধুনীয়া এটা প্লেচ, আপোনালোকে সকলোৱে এই প্লেচটোলৈ আহিব। বেছি দূৰত নহয়, উত্তৰ গুৱাহাটীত হয়, ওচৰৰ মানুহখিনি গমেই পায়। ত' আমাৰ আজি আহিছে JNRCৰ কাষতে, JNRCৰ কাষতে আপোনালোকৰ মনটো বহুত বেছি ভাল লাগিব। এই মন্দিৰটোত আহিলে দেখিছে কি ধুনীয়া এটা মন্দিৰ আমাৰ অসমতে প্ৰতিস্থাপন হৈছে। ত' আপোনালোকে আহিব আৰু যদি আমাৰ ভিডিঅ'বিলাক চাব আৰু এই ভিডিঅ'টো নিশ্চয় চাই কিনে লাইক এটা কৰি দিব।